দাদু দুখ চুখ নকৰিবা যি হ'ল আৰু বুজি পাইছানে হা নে কি কোৱা ফুল খেলি মইতো পালে কথাতে আছো মূৰতে মই ভয় যাই বাহিৰত কাটিবি মান সন্মান খাই দিলে তাই আমাৰ দাখন তই দে দাখন তই থৈ দিয়া কাটি দিম। নাপায় থৈ দিয়া এইটো অহাৰ পৰা দাখন লৈ আছে নাপায় নহয় উঠি অহা লোৱা সেইবোৰ কেলেতো দাখন লুকাই থাকিব লাগে আমাৰো ভয় লাগে নহয় কিবা লাগি যাব আমাৰ গাত মান সন্মান খাই দিলা বুকুত কামোৰটো মাৰি থৈ গৈছে মোবাইলটো আকৌ লগা হ'ল নেকি বাৰু মোবাইলটোৱে গৰু হালো বেছি ধ্বংস হ'ল গৰু গ'ল মোবাইলো গ'ল মাইকো গ'ল মোবাইলটোৱে মোৰ ভিন্ন তেনেকুৱা পইচাও নাছিলে গ'ল নেকি এইখনে সেইখন ঘৰ এই উলট পালত আমি দৰ্শকসকলক নিউজৰ আমি দৰ্শকসকলক দেখুৱাব বিচাৰিছোঁ যে এইখনে সেইখন ঘৰ যিখন ঘৰৰ মতা মানুহজনৰ অত্যাচাৰ সহিব নোৱাৰি মাইকী মানুহজনী ইয়াৰ পৰা পলায়ন কৰিছে সেইখনে এখন ঘৰ আমি আহি ইয়াত উপস্থিত হৈছোঁ আৰু সমূহ দৰ্শকক আমি দেখুৱাব বিচাৰিছোঁ যে কি কাৰণে যে মাইকী মানুহজনী পলাই যাবলগীয়া হ'ল আমি সবিশেষ জানিম তেখেতৰ স্বামীৰ পৰা অ' দাদু কি আহিছে শেষ কি আহিছে দাখন লুকাই দে ভয় লাগে এই ভিতৰত লৈ যা ভিতৰত লৈ সবিশেষ আমি জানিবলৈ ইচ্ছা কৰিম আপুনি স্বামী নেকি বাৰু মাইক টেষ্টিং মাইক এইটো কি গৰু খুটি পাইছে নেকি ইয়াত টুকটুকীয়া থাকিবলৈ চাইছোঁ এইটো শব্দটো ওলাই নোলায় আপুনি এখন ঘৰৰ স্বামী নেকি মই নহয় আমাৰ দাইদুহে দাইদু এয়া দাইদু তা আপুনি কোন হয় মই আৰু ওচৰৰে দাইদু ইয়াত মাইকী মানুহজনী যে পলাই যোৱাটো চিৰন্তন সত্যনে হয় হয় পলাই গৈছে এই বিষয়ে আপুনি কি ক'ব মোবাইলটো লৈ গ'ল গৰুহাল বেছি পইচাকেইটাও লৈ গ'ল আমি বহুত দুখিত আগতে এনেকুৱা কেছ আমি ক'তো পোৱা নাছিলোঁ এইবাৰহে পাইছোঁ আৰু তেনেহ'লে গৰুক বেচি পেলাই পইচা তেখেতে লৈ গৈছে লৈ গৈছে পইচা নিলে মোবাইল নিলে মাইকিও গ'ল তেনেহ'লে মতা মানুহজনৰ গাত ইয়াত কোনো দুখ নাই দুখ নাই আমি একদম জানো দাইদেউ বহুত ভালকৈ জানো আমি সৰুৰ পৰাই পাইছোঁ আৰু দাইদেউ বহুত মৰমীয়াল দাইদেউ মৰমীয়াল হয় বহুত মৰমীয়াল দাইদেউ যৌতুক তৌতুকৰ বিষয়ে কোনো দিন একো কোৱা নাই নাই একো নকয় দে এইবিলাক একোৱেই নকয় আমাৰ দাইদেউ বহুত ভাল মাইকীজনীহে অকণমান বেয়া মানে কেনেকুৱা বেয়া বুলি আপুনি বেয়া মোবাইলত বেলেগৰ লগত কথা পাতি ৰাতি ফোনত কথা পাতি থাকে মনে জোৰ জবৰদস্তিকে এটা গৰুহাল বেছি মোবাইলটো কিনিলে কিনাৰ পাছত এতিয়া নাইকিয়াই হ'ল আৰু বাইক এখনৰ পিছত উঠি গুচি যোৱা দেখিলোঁ 3 দিনমানৰ পিছত আগত মানে এতিয়া আমি সবিশেষ জানিম স্বামীৰ পৰা কি কোন সঁচা কোন মিছা তাৰ কাৰণে আপোনালোকে চাই থাকক এয়া আমাৰ উলট পালট নিউজ নমস্কাৰ মোৰ নাম খগেন বৰা মানে আমাৰ ঘৰত যিটো কাহিনী হৈ গ'ল আপুনিতো গম পাইছে আজিৰ পৰা এসপ্তাহমানৰ আগৰ কাহিনী এইটো হয় মালতী এই পানী এগিলাচ লৈ আনচোন সেইটোতো শুকাই গৈছেগে ভিতৰ সোমাইনো কিনো কৰি থাক তইহে জান এয়া লগ হেই কথা এটা ক'ম বুলি ভাবিছিলো কি কথা ক'ম বুলি ভাবিছিলি বা হা ক কি কথা হেৰি মোবাইল ফোন এটা ল'ম বুলি ভাবিছিলো কেলে এটা আছেই দেখোন কথা পাতিব পৰা আৰুনো আমাক কেলে সৰহকে সেইটোৱে হ'ব নালাগে মই ভাবিছিলো আপুনি তেনেকে ক'ব বুলি আমিনো কি আৰু ঘৰ বন্ধ কৰা মানুহে মোক সেইটো ফোন নালাগে মোক ফটো উঠা ফোন এটাহে লাগে ৰাম আকৌ তোক সেইটো ভূতে পালে নে নালাগে সেইবোৰ অটকাই বস্তু পিছত সেইবোৰ বিপদ হ'ব নালাগে মই জানিছিলোৱে আপুনি তেনেকে ক'ব বুলি আমাৰ মাইকী মানুহে জানো স্বাধীন বোলা বস্তুটো আছে আমি মতাৰ ভৰিৰ তলত চলা মানুহে জানিছিলোৱে আপুনি তেনেকে ক'ব বুলি সৰুতে মৰি থকাই ভাল আছিলে মাইকী জনম লৈ এইবোৰ কলংকহে ঐ এই কণা কটাখন কেলে কৰিছ নাকানিবি কেলে কৰিছ এইখন কণা কটাখন হেৰ মোবাইলটো লয় যেনিবা এতিয়া পইচা ক'ত পাবি হা মোৰনো পইচা গছ এজোপা আছে জোকাৰি দিম কৈ কৰিব তই বুটলিবি মোবাইলটো গৈ ল'বিগে তই ক'ৰ পৰা ল'বি এতিয়া মোবাইল চবাইল পইচা পাতি আছে তোৰ হাতত মই কথা এটা ভাবিছোঁ আমাৰ বলদ গৰুহালকে বেছি দিম হয়নে তই বলিয়া হোৱা নাইতো গৰুহাল বেছি দিলে খেতিটো কেনেকে কৰিবি হে গৰুহাল বেছি তই মোবাইল ল বৰ বলিয়া নিচিনা কথা কিছুমান ক তই মই বলিয়া হোৱা নাই ভাল কথাহে কৈছোঁ আগতীয়াকৈ শুনি লওকচোন
আপুনি ইমান কষ্ট কৰি খেতিখন কৰিব নালাগে। গৰু বেচা পইচা আধাটোৱে মোবাইল এটা ল'ম আৰু আধাটোৱে ট্ৰেক্টৰ লগাই খেতিটো কৰিম। জানো পাই তই কি কৈছ মই একো ধৰিব পৰা নাই। যি ভাল দেখিছ কৰ, হাক দিলে আকৌ কণা কটাখন ক, আমাৰ নাই স্বাধীনতা নাই বুলি ক। হে গতিকে যি ভাল দেখ কৰ, মইনো কি ক'ম আৰু। এইটো এই কিবা এটা মৰম লাগি যায় পাই। এইজনী মোবাইলটো লোৱাৰ পিছত আৰু এই ৰাম ৰাম, তই মোবাইল লোৱা সপোন দেখিলিয়ে? হে ভগৱান, তই মানুহ মাৰি দিবি দেই। মই তেতিয়াহ'লে এতিয়া মই গৰু বেপাৰীলৈ ফোন কৰিবলৈ যাওঁৱেই নে? গৰু পেলাই ফোনো কৰগে এতিয়া। মই যেতিয়াকে মাতি দিওঁগে মই তেতিয়া। হে ভগৱান, এই মোক খাওঁ বুলি লাগিলে। ভগৱানো সকলো তোমাৰ ওপৰতে চঞ্জাইছো আৰু প্ৰভু, তুমিহে চাবা। মই ভাবিবই পৰা নাছিলো তাই যে এনেকুৱা কাম এটা কৰিব। মই ভাবিছিলো মোবাইলটো ল'ব, মইতো তাতকৈ একো ভবা নাই। মোবাইলটো লৈ ফটো চটো মাৰিব বুলি ভাবিছিলো, কিন্তু তাই এখন কিবা ফেচবুক ইনষ্টাগ্ৰাম এইবোৰ খুলি এনেই পগলা নিচিনাকৈ নাচি থাকে। মই ভাবো এই কি কৰি আছে, সুধিলেও কয় এইবোৰ আপুনি বুজি নাপায়, এইবোৰ মই কি কৰিব লাগে কৰি আছো নহয়। সেইখন কৰি তাই গ'লগৈ আৰু। মই কিবা এটা হাক দিলে কয় আমাৰ নাই স্বাধীনতা নাই, আমি বোলে সদায় মতা তলতীয়া হৈ থাকিব লাগে। তাই স্বাধীন হৈ এতিয়া স্বাধীন লৈ পেলাই বেলেগ গুচি গ'লগৈ আৰু। মই কি কৰিম এতিয়া কওকচোন, মোৰ বুকুত কামোৰটো মাৰি পেলাই তাই গুচি গ'লগৈ। উলট পালট নিউজৰ পোনপটীয়া দৰ্শকসকলে পোনপটীয়া এয়া লাইভ চাই আছে আৰু মই তেখেতক দুটামান প্ৰশ্ন আৰু সুধিবলৈ আছে, সেইকেইটা সুধি লৈছোঁ। আপুনি বিয়া কৰা পত্নীগৰাকী তেখেতৰ 18 বছৰ সম্পূৰ্ণ হৈছিলে নে বাৰু? মই অনা দিনাখনেই তাই 18 বছৰ। মই ঘৰলৈ আনি মই বুট মাহ কেইটামান দিছোঁ। সেইদিনাখন তাইৰ জন্মদিন, মই ঘৰতে আহি বুট মাহ দিছোঁ, চাহ এখন খুৱাইছোঁ ৰাইজক। আপুনি অনা দিনাখনে তেখেতৰ 18 বছৰ হৈছে হয়, 18 আৰু বছৰ এতিয়া আপুনি তেখেতক বিচৰা কোচৰাৰ কথা কিবা ভাবিছেনে? মই আৰু নিবিচাৰোঁ। কিয়? কাৰণ নাকৰ পৰা ওলাই যোৱা এবাৰ শিঙুন আৰু এই খগেন বাই অন্তৰৰ পৰা উলিয়াই দিয়া এবাৰ মৰম কেতিয়াও আকৌ বুটলি নলয়। মই নলওঁ বুটলি। তেনেহ'লে আপোনালোকে ৰাইজে দেখি আছে যে বৰ্তমান সময়ত ছোৱালী আৰু বোৱাৰী সমানে কম্পিটিশ্যন চলিছে পলাই যোৱাটো, আৰু এই বিষয়লৈ আপুনি আমাৰ নৱপ্ৰজন্মক কি কথা ক'ব? মই এটা কথাই কওঁ যে ছোৱালী বিয়া কৰাইছে সেইটো কৰিবই, সেইটো পৃথিৱীৰ নিয়ম, সেইটো সকলোৱে কৰিব। কিন্তু মই এটা কথাই কৈছোঁ যে ছোৱালীজনী বিয়া কৰি অনাৰ পিছত গিয়েক বুলি চিনাকি দিয়াতকৈ বডিগাৰ্ড বুলি বেছিকৈ চিনাকি দিয়াটো ভাল। কাৰণ বডিগাৰ্ডে সকলোকে চোকা দৃষ্টি ৰাখে। তুমিও মাইকী মানুহজনীৰ ওপৰত চোকা দৃষ্টি ৰখাটো ভাল, কাৰণ এইফালে তুমি চালা মাইকী মানুহ সিফালে পলাও।